এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা নতুনকৈ ওলাইছে 90টা পোষ্ট আৰু এই পোষ্টকেইটা ওলাইছে এনি ৰিজনৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 20 মাৰ্চ 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব আৰু এপেণ্ডিছ আপোনালোকৰ প্ৰথম এপেণ্ডিছ ডিগ্ৰী লেভেলৰ কাৰণে ওলাইছে 30টা পদ সেকেন্ড আপোনালোকৰ ওলাইছে এপেণ্ডিছ ডিপ্ল'মা লেভেলৰ কাৰণে 30টা পদ তাৰপৰা 3 নম্বৰতে ওলাইছে এপেণ্ডিছ টেট এণ্ড ITI লেভেলৰ কাৰণে ওলাইছে 30টা পদ আৰু ইয়াৰ টোটেল আপোনালোকৰ পদ ওলাইছে 90টা আৰু এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডমিচাইলটো অনলি ইণ্ডিয়ান নেশ্যনেল ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন NER সকলেহে আবেদন কৰিব পাৰিব বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 18 পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে 13 মাৰ্চৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 20 মাৰ্চ 2025 তো 13 মাৰ্চৰ পৰা এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন হৈ আছে আৰু যদি আপোনালোকে ভাবিছে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা এই 90টা পদৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে 20 মাৰ্চ 2025 লৈকে আবেদন কৰিব পাৰিব